মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু আমি এটা কথা ক'ব বিচাৰোঁ, যি সময়ত কৰোনা সংক্ৰমণৰ বাবে ৰাইজ শংকিত হৈ আছে, কৰোনা সংক্ৰমণৰ বাবে লকডাউনৰ বাবে বিভিন্ন ধৰণৰ জনজীৱনত তেওঁলোকৰ প্ৰভাৱ পৰিছে আৰু এই ক্ষেত্ৰত জীৱন জীৱিকা তেওঁলোকে আগবাঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধা হৈছে। তাৰ ফলশ্ৰুতি আজি দেখিবলৈ পাইছোঁ এই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে মূল্য বৃদ্ধিৰ এক বুজা জাপি দিছে। আৰু মূল্য বৃদ্ধি হোৱাৰ লগে লগে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিব লগা আপোনালোকে নিশ্চয়কৈ অৱগত হৈছে। সেই গতিকে আমি ক'ব বিচাৰোঁ যে এই বৰ্তমান কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে এনে সিদ্ধান্ত লোৱাৰ কাৰণে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অতি শীঘ্ৰে এই মূল্য বৃদ্ধিৰ ৰোধ কৰিবলৈ আমি দাবী জনাইছোঁ। লগে লগে আমি ক'ব বিচাৰোঁ যে এই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে বিভিন্ন ধৰণৰ তেওঁলোকে জনবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে, অসম বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে, খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত কৰিছে। যি সময়ত ৰাইজ আবদ্ধ হৈ থাকিব লগা অৱস্থা, সেই সময়ত তেওঁলোকে কিন্তু এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাটো আমি কিন্তু কোনো ধৈৰ্য মানি নলওঁ। আৰু এটা কথা কওঁ, অনাগত নিৰ্বাচনত যদি এনেধৰণৰ তেওঁলোকৰ কাৰ্যকলাপ থাকে তেনেহ'লে অনাগত নিৰ্বাচনত তেওঁলোকক আমি প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হৈ আছোঁ। জানে গোটেই ভাৰতবৰ্ষতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এই নিত্য বৃদ্ধি হোৱা এই পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰিবৰ কাৰণে প্ৰতিটো ব্লক, গোটেই ভাৰতবৰ্ষৰ প্ৰতিটো ব্লক আণ্ডাৰতে এই ধৰ্ণা কাৰ্যসূচী পালন হৈ আছে। আজি আমি তিনিচুকীয়া ব্লক কংগ্ৰেছে এই ধৰ্ণা কাৰ্যসূচী আমাৰ সাকল অফিচৰ আগত প্ৰদৰ্শন কৰিছোঁ। আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰাই ভাৰত চৰকাৰক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰেই এই পেট্ৰল ডিজেলৰ ওপৰত অতিৰিক্ত কৰ কৰ্তন কৰিব লাগে আৰু ইয়াৰ মূল্য বৃদ্ধি অতি শীঘ্ৰেই হ্ৰাস কৰিব লাগে। কিয়নো পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে গোটেই ভাৰতবৰ্ষতে আমাৰ নিত্য প্ৰয়োজনীয় যি সামগ্ৰী, অত্যাৱশ্যকীয় সামগ্ৰী আছে, সেই সামগ্ৰীসমূহ দিনে দিনে বাঢ়ি গৈ আছে। ইয়াতো দৰিদ্ৰ ৰাইজৰ জীৱন যাপনৰ বিৰাট কষ্ট হৈ আছে। গতিকে অতি শীঘ্ৰে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ্ৰাস কৰি ৰাইজক সকাহ প্ৰদান কৰিবলৈ আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই আন্দোলনৰ যোগেদি সকীয়াই দিব বিচাৰিছোঁ। জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ।